নমস্কাৰ বন্ধুসকল, চাৰিওফালে টিভি ছ'চিয়েল মিডিয়া যেনেকুৱা ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুক এইবিলাকত চাই আছোঁ যে ভাৰতত আৰ্থিক সংকট আহিব পাৰে, ইকনমিক ক্ৰাইচিছ আহিব পাৰে বা কিছুমানৰ মতে ইকনমিক ক্ৰাইচিছৰ সূত্ৰপাত অলৰেডি আৰম্ভ হৈ গৈছে। কিন্তু এই ইকনমিক ক্ৰাইচিছ বস্তুটো কি হয়, এইটো কেনেকুৱা ধৰণৰ বস্তু হয়, আৰু এইটো যদি আহে সঁচাকৈ যদি ভাৰতত ইকনমিক ক্ৰাইচিছ আহে, অৰ্থনৈতিক সংকট আহে, তেনেহ'লে আমাৰ দৰে সাধাৰণ মানুহে কি কি সমস্যাত ভুগিব পাৰে। আৰু লগতে আলোচনা কৰিম আমাৰ দেশত যদি অৰ্থনৈতিক সংকট আহে তেনেহ'লে আমি কেনেকৈ তাৰ পৰা অলপ হ'লেও বাচি থাকিবলৈ চেষ্টা কৰিব পাৰিম। গতিকে আহক আমি এইটো ভিডিঅ'ত অৰ্থনৈতিক সংকট কেনেকৈ আহে আৰু অৰ্থনৈতিক সংকটৰ লগত সম্পৰ্ক থকা সকলোখিনি বিষয় বিতংভাৱে আৰু কিছু সংক্ষেপে আলোচনা কৰোঁ। কেইদিনমান আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক গ'ল্ড কিনিব মানা কৰিছিল, তেল কমকৈ খৰচ কৰিব কৈছিল, খোৱা তেল কমকৈ খাব কৈছিল, ৰাসায়নিক সাৰৰ ব্যৱহাৰ কমাব কৈছিল, এনেকুৱা ধৰণৰ বহুতখিনি কথাই কৈ গৈছিল। তো সেইখিনি কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কিয় ক'ব লগা হ'ল? এইখিনি কথা যদি আমি বুজি পাওঁ তেনেহ'লে ভাৰতত অৰ্থনৈতিক সংকট আহিব পাৰে নে আহিব নে নাই, বা আহিলে কিয় আহিব, সেইখিনি কথা বুজিবলৈ আমাৰ সহজ হ'ব। গতিকে প্ৰথমে কথা পাতোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কিয় কমকৈ গ'ল্ড কিনিব কৈছিল, কমকৈ তেল খৰচ কৰিব কৈছিল। চাওক, ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা যিটো আছে সেই অৰ্থনৈতিক ব্যৱস্থাটো যদি আপুনি সংক্ষেপে বুজিব যায় তেনেহ'লে প্ৰথমে আপুনি জানিব লাগিব যে ভাৰত এটা নেট ইম্পৰ্টাৰ কাণ্ট্ৰি হয়। তাৰমানে আমি দেশত যিমানখিনি উৎপাদন কৰোঁ, যিকোনো বস্তু, খোৱা বস্তুৱে হওক বা বেলেগ বস্তুৱে হওক, আমি যিখিনি বস্তু উৎপাদন কৰোঁ সেই উৎপাদন কৰা বস্তুতকৈ আমি বেছি বস্তু বাহিৰৰ পৰা ইম্পৰ্ট কৰোঁ, আমদানি কৰোঁ। আৰু যাৰ কাৰণে আমাৰ ৰিজাৰ্ভ বেংকত এটা ডাঙৰ ডলাৰ ৰিজাৰ্ভৰ দৰকাৰ হয়। এতিয়া কোনোবাই সুধিব যে আমাৰ লগতো টকা আছে, ইমান টকা আছে দেশত, তো ডলাৰৰ কি দৰকাৰ? চাওক, ডলাৰৰ এটা বহুত গুৰুত্বপূৰ্ণ দৰকাৰ আছে। সেইটো হ'ল যেতিয়া আমি কিবা এটা বস্তু কিনো, যেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক গ'ল্ড কিনিব মানা কৰিছিল, এতিয়া আপুনি বুজি পাব যে গ'ল্ডটো কিয় কিনিব মানা কৰিছিল। আমি যেতিয়া ভাৰতীয় পইচাৰে ভাৰতীয় বজাৰৰ পৰা গ'ল্ড কিনো, সেই গ'ল্ড কিনাৰ পিছত বজাৰত যিটো গ'ল্ডৰ কমি হয়, সেই গ'ল্ডৰ কমিটো ফুলফিল কৰাৰ কাৰণে ভাৰত চৰকাৰে বাহিৰৰ দেশৰ পৰা গ'ল্ড ভাৰতত আমদানি কৰিব লগা হয়। তাৰ কাৰণটো হ'ল ভাৰতত প্ৰতি বছৰে প্ৰায় 800 টন গ'ল্ডৰ দৰকাৰ হয়, আৰু ভাৰতত উৎপাদন হোৱা গ'ল্ডৰ সংখ্যা হ'ল মাত্ৰ 1 পৰা 1.5 টন। গতিকে বহুত বেছি সংখ্যক গ'ল্ড ভাৰতে বাহিৰৰ দেশৰ পৰা কিনিব লগা হয়। আৰু যিকোনো বস্তু ভাৰত চৰকাৰে হওক বা আপুনি প্ৰাইভেটলি হওক, যদি বাহিৰৰ দেশৰ পৰা কিনে তেতিয়াই ডলাৰ ৰিজাৰ্ভৰ দৰকাৰ হয়। আপুনি যেতিয়া বাহিৰৰ দেশৰ পৰা কিবা এটা বস্তু কিনে বা ভাৰত চৰকাৰে বাহিৰৰ পৰা যেনেকুৱা তেল, সোণ এইবিলাক বস্তু যেতিয়া কিনে, তেতিয়া ভাৰতীয় পইচাটো আমি ৰিজাৰ্ভ বেংকত জমা কৰি পেলাই ৰিজাৰ্ভ বেংকত জমা হৈ থকা যিটো ডলাৰ ৰিজাৰ্ভ আছে তাৰে পৰা ডলাৰ লৈ পেলাই আমি বেলেগ দেশৰ পৰা বস্তু কিনি ভাৰতত আমদানি কৰি লৈ আহোঁ। এতিয়া কথা হ'ল, ৰিজাৰ্ভ বেংকত ডলাৰ ৰিজাৰ্ভৰ কিবা কমি হৈছে নেকি, বা ৰিজাৰ্ভ বেংকত যিটো ডলাৰ ৰিজাৰ্ভ আছে সেইটো কমি গৈছে নেকি? হয়, ৰিজাৰ্ভ বেংকত যিটো ডলাৰ ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভটো লাহে লাহে কমি গৈ আছে, আৰু সেইটোৱে যিবিলাক আমাৰ দেশৰ অৰ্থনৈতিকবিদ আছে সিহঁতৰ কাৰণে এটা চিন্তাৰ কাৰণ হৈ পৰিছে। ইয়াৰ পিছত আমি এইটো কথাও জানিব লাগিব যে ডলাৰ ৰিজাৰ্ভটো ৰিজাৰ্ভ বেংকত কেনেকৈ আহে। চাওক, ৰিজাৰ্ভ বেংকত যিটো ডলাৰ ৰিজাৰ্ভ আছে সেই ডলাৰ ৰিজাৰ্ভটো 3-4টামান ডাঙৰ ডাঙৰ কাৰণৰ কাৰণে ৰিজাৰ্ভ বেংকত আহে। তাৰ প্ৰথম কাৰণটো হ'ল ইম্পৰ্ট আৰু এক্সপৰ্ট। আমি যেতিয়া ভাৰতত উৎপাদন কৰা কিবা বস্তু বাহিৰৰ দেশত বিক্ৰী কৰোঁ, তেতিয়া আমি সেই বিক্ৰীৰ বিনিময়ত যিটো টকা পাওঁ সেইটো আমি ডলাৰত পাওঁ, আৰু সেই ডলাৰটো লৈ আহি পেলাই আমি ৰিজাৰ্ভ বেংকত জমা কৰি তাৰ পৰা কনভাৰ্ট কৰি পেলাই ইণ্ডিয়ান কাৰেঞ্চি ৰিজাৰ্ভ বেংকৰ পৰা লৈ নিজৰ দেশত লৈ আহোঁ। তেতিয়া সেই বাহিৰৰ দেশৰ পৰা লৈ অহা ডলাৰটো ৰিজাৰ্ভ বেংকত ডলাৰ ৰিজাৰ্ভ হিচাপে জমা হৈ থাকে। দ্বিতীয়টো হ'ল আমাৰ যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী আছে, যেনেকুৱা ৰিলায়েন্স আছে, টাটা আছে, আদানী আছে, আম্বানী আছে, কিবা কিবি ডাঙৰ ডাঙৰ যিবিলাক কোম্পানী আছে, সৰুৱে হওক বা ডাঙৰে হওক, সেই ডাঙৰ ডাঙৰ কোম্পানীবিলাকে যিহেতু মাৰ্কেটত সিহঁতৰ শ্বেয়াৰ বিক্ৰী কৰে, সেই শ্বেয়াৰখিনি আমি ভাৰতীয় মানুহে কিনিব পাৰোঁ। লগতে যিবিলাক বাহিৰৰ ডাঙৰ ডাঙৰ ইনভেষ্টৰ আছে সিহঁতেও সেই কোম্পানীবিলাকৰ শ্বেয়াৰ কিনিব পায়। কিন্তু সেই শ্বেয়াৰখিনি কিনিবৰ কাৰণে সিহঁতে ডাইৰেক্ট ডলাৰ সেই কোম্পানীটোত ইনভেষ্ট কৰিব নোৱাৰে। তাৰ কাৰণে সিহঁতে প্ৰথমে ডলাৰ লৈ আহি পেলাই ৰিজাৰ্ভ বেংকত জমা কৰে, আৰু ৰিজাৰ্ভ বেংকৰ পৰা ভাৰতীয় পইচা লৈ পেলাই সেই কোম্পানীবিলাকত ইনভেষ্ট কৰে। তেনেকৈও ৰিজাৰ্ভ বেংকত ডলাৰ যিটো ৰিজাৰ্ভ আছে সেই ডলাৰ ৰিজাৰ্ভত ডলাৰ জমা হয়। তৃতীয়টো হ'ল, ভাৰতক যেতিয়া দৰকাৰ পৰে তেতিয়া ভাৰত চৰকাৰে IMF যিটো ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড তাৰ পৰা লোন লয়, আৰু লোন লোৱাৰ ফলত সেই লোনৰ যিটো এমাউণ্ট সেইটো ভাৰত চৰকাৰে ডলাৰত গ্ৰহণ কৰে, আৰু সেই ডলাৰটো
ৰিজাৰ্ভ বেংকৰ ডলাৰ ৰিজাৰ্ভত জমা কৰে। এতিয়া কথা হ'ল ভাৰতত ডলাৰ ৰিজাৰ্ভ কিয় কম হৈ আছে, সেইটো কথা জানিবৰ কাৰণে আমি আকৌ 2-3টামান কাৰণ জানিব লাগিব। প্ৰথম কাৰণটো হ'ল এক্সপৰ্ট। আমি ভাৰতত উৎপাদন কৰা যিকোনো ধৰণৰ উৎপাদন কৰা বস্তু যেতিয়া বাহিৰৰ দেশত বিক্ৰী কৰোঁ, সেইটোৱে হ'ল আমাৰ কাৰণে এক্সপৰ্ট। আৰু সেই এক্সপৰ্টটো আগৰ তুলনাত বৰ্তমান সময়ত বহুতখিনি কমি গৈছে, যাৰ কাৰণে আমাৰ ডলাৰ ৰিজাৰ্ভত যিটো এক্সপৰ্টৰ পৰা অহা ডলাৰ জমা হৈছিল, সেই ডলাৰটো কমি গৈ আছে। আৰু আমি যিহেতু বাহিৰৰ দেশৰ পৰা বহুতখিনি বস্তু বেছিকৈ ইম্পৰ্ট কৰিব লগা হৈছে, গতিকে আমাৰ ডলাৰ ৰিজাৰ্ভত যিখিনি জমা ধন আছে, যিখিনি জমা ডলাৰ আছে, সেইখিনি বেছিকৈ খৰচ কৰিবলগীয়া হৈছে। উদাহৰণস্বৰূপে আমি চাইনাৰ পৰা বহুত ধৰণৰ বস্তু ইম্পৰ্ট কৰিব লগা হয়, বাহিৰৰ পৰা তেল ইম্পৰ্ট কৰিব লগা হয়, গ'ল্ড ইম্পৰ্ট কৰিব লগা হয়, কিন্তু সেই তুলনাত আমি বাহিৰত কমকৈ বস্তু এক্সপৰ্ট কৰিব পাই আছোঁ, যাৰ কাৰণে আমাৰ ডলাৰ ৰিজাৰ্ভত যিখিনি ইনকাম হৈ পেলাই ডলাৰ জমা হৈছিল, তাৰ তুলনাত বেছিকৈ আমি ডলাৰ খৰচ কৰি পেলাই বাহিৰৰ পৰা বস্তু কিনি আনিব লগা হৈছে, যাৰ কাৰণে আমাৰ ডলাৰ ৰিজাৰ্ভত ডলাৰ কম হৈ আছে। দ্বিতীয় কাৰণটো হ'ল যিবিলাক ডাঙৰ ডাঙৰ ইনভেষ্টৰে আমাৰ ভাৰতীয় কোম্পানীবিলাকত ইনভেষ্ট কৰিছিল, যিহেতু বৰ্তমান সময়ত সেই কোম্পানীবিলাকে সিহঁতৰ উৎপাদন ক্ষমতা কমাবলগীয়া হৈ গৈছে বা কমি গৈছে, তাৰ ফলত সিহঁতে সেই ইনভেষ্টৰবিলাকক লাভ দিব পৰা ক্ষমতা কমি গৈছে, যাৰ ফলত বাহিৰৰ দেশৰ ইনভেষ্টৰবিলাকে যিসকলে ইণ্ডিয়ান কোম্পানীত ইনভেষ্ট কৰিছিল, সিহঁতে লাভ কম হোৱাৰ কাৰণে বা লাভ নোহোৱাৰ কাৰণে ইণ্ডিয়ান শ্বেয়াৰবিলাক বিক্ৰী কৰি পেলাই যি পইচা পায়, সেই পইচাটো ৰিজাৰ্ভ বেংকত জমা কৰি পেলাই ৰিজাৰ্ভ বেংকৰ ডলাৰ ৰিজাৰ্ভৰ পৰা ডলাৰ লৈ পেলাই বাহিৰলৈ গুচি যায়। তৃতীয় কাৰণটো হ'ল যিহেতু ভাৰত চৰকাৰে বা ৰাজ্য চৰকাৰবিলাকে বহুতখিনি লোন লৈ পেলাই দেশ চলাই থাকিব লগা হৈছিল, গতিকে বৰ্তমান সময়ত হয়তো বেছিকৈ লোন লোৱাৰ যিটো সক্ষমতা, সেইটো চৰকাৰৰ হাতত অলপমান কমি গৈছে। মূল এইকেইটা কাৰণৰ কাৰণে ডলাৰ ৰিজাৰ্ভ লাহে লাহে কমি গৈ আছে। গতিকে দেশত যেতিয়া উৎপাদন ক্ষমতা বাঢ়িব, আকৌ কোম্পানীবিলাকে প্ৰফিটেবিলিটিত আহিব, কোম্পানীবিলাকে ইনভেষ্টৰবিলাকক ডাঙৰ ডাঙৰ ৰিটাৰ্ণ দিব পৰা ক্ষমতা, লাভ দিব পৰা ক্ষমতা আহিব, তেতিয়া আকৌ ৰিজাৰ্ভ বেংকত যিটো ডলাৰ ৰিজাৰ্ভ, সেই ডলাৰ ৰিজাৰ্ভটো আকৌ ষ্ট্ৰং হ'ব। আৰু সেই ক্ষেত্ৰত আমাৰ যিটো ইণ্ডিয়ান ৰুপিজ আছে, ইণ্ডিয়ান ৰুপিজটোও ষ্ট্ৰং হৈ আহিব। গতিকে ইয়াৰ দ্বিতীয় খণ্ডত আমি আলোচনা কৰিম যে আৰ্থিক সংকট কি কি কাৰণত আহে আৰু আৰ্থিক সংকটৰ পৰা আমি কেনেকৈ বাচিব পাৰি। ধন্যবাদ।